প্ৰশ্ন চিকিৎসা বিজ্ঞানৰ সূৰ্যোদয় সময় বুলি কোনটো শতিকাক কোৱা হয়? উত্তৰ চিকিৎসা বিজ্ঞানৰ সূৰ্যোদয় সময় বুলি খ্ৰীষ্টীয় 15 শতিকাক কোৱা হয়। প্ৰশ্ন মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো কি? উত্তৰ মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো হ'ল ছাল। প্ৰশ্ন কোনবিধ ভিটামিনৰ অভাৱত মানুহৰ কুকুৰীকণা ৰোগ হয়? উত্তৰ ভিটামিন এৰ অভাৱত মানুহৰ কুকুৰীকণা ৰোগ হয়। প্ৰশ্ন এজন পূৰ্ণবয়স্ক মানুহৰ দেহত কিমান পৰিমাণৰ তেজ থাকে? উত্তৰ এজন পূৰ্ণবয়স্ক মানুহৰ দেহত 5-6 লিটাৰ পৰিমাণৰ তেজ থাকে। প্ৰশ্ন জন্মতে শিশুৰ দেহত থকা হাড়ৰ সংখ্যা কিমান? উত্তৰ জন্মতে শিশুৰ দেহত থকা হাড়ৰ সংখ্যা 305 ডাল। প্ৰশ্ন কোনবিধ মৌলৰ অভাৱত দাঁতৰ ক্ষয় ৰোগ হয়? উত্তৰ ফ্ল'ৰিনৰ অভাৱত দাঁতৰ ক্ষয় ৰোগ হয়। প্ৰশ্ন এইডছৰ সম্পূৰ্ণ নাম কি? উত্তৰ এইডছৰ সম্পূৰ্ণ নাম হ'ল একুৱাৰ্ড ইমিউন ডেফিচিয়েঞ্চি চিনড্ৰম। প্ৰশ্ন সূৰ্যৰ ৰশ্মিত কি ভিটামিন পোৱা যায়? উত্তৰ সূৰ্যৰ ৰশ্মিত ভিটামিন ডি পোৱা যায়। প্ৰশ্ন কোনটো গ্ৰুপৰ তেজৰ মানুহে যিকোনো গ্ৰুপৰ তেজ গ্ৰহণ কৰিব পাৰে? উত্তৰ AB গ্ৰুপৰ তেজৰ মানুহে যিকোনো গ্ৰুপৰ তেজ গ্ৰহণ কৰিব পাৰে। প্ৰশ্ন শৰীৰত আয়োডিনৰ অভাৱ হৈ থাইৰয়ডৰ গ্ৰন্থি ফুলি থকা বেমাৰটোৰ নাম কি? উত্তৰ শৰীৰত আয়োডিনৰ অভাৱ হৈ থাইৰয়ডৰ গ্ৰন্থি ফুলি থকা বেমাৰটোৰ নাম হ'ল গৰল ৰোগ। প্ৰশ্ন শৰীৰত লোৰ পৰিমাণ কমিলে কি ৰোগে দেখা দিয়ে? উত্তৰ শৰীৰত লোৰ পৰিমাণ কমিলে ৰক্তহীনতা ৰোগে দেখা দিয়ে। প্ৰশ্ন দেহত পানী জমা হোৱা ৰোগক কি বুলি কোৱা হয়? উত্তৰ দেহত পানী জমা হোৱা ৰোগক ড্ৰপচি বুলি কোৱা হয়। প্ৰশ্ন মাকৰ গাখীৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা এবিধ প্ৰটিন থাকে, ইয়াৰ নাম কি? উত্তৰ মাকৰ গাখীৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা প্ৰটিনবিধৰ নাম হ'ল ইমুনগ্ল'বুলিন। প্ৰশ্ন ভাৰতীয় পৰম্পৰা চিকিৎসাবিদ্যাক কি বুলি কোৱা হয়? উত্তৰ ভাৰতীয়
পৰম্পৰা চিকিৎসাবিদ্যাক আয়ুৰ্বেদ বুলি কোৱা হয়? প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম পলিঅ' প্ৰতিৰোধক ঔষধৰ প্ৰয়োগ কৰা হৈছিল? উত্তৰ, ভাৰতৰ কেৰালা ৰাজ্যত প্ৰথম পলিঅ' প্ৰতিৰোধক ঔষধৰ প্ৰয়োগ কৰা হৈছিল। থেংক ইউ চোৱাৰ বাবে। ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক।